অসমবাসীলৈ আমি ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ এই লখিমপুৰ নাৰায়ণপুৰ চুন্থা গাঁৱৰ পৰা আমাৰ আজি এই ভোগালী বিহুৰ ভাগ আয়োজন কৰিছিলোঁ। এই ভোগালী বিহু উৰুকাত আমি ভেলাঘৰ নিৰ্মাণ কৰিলোঁ। ভেলাঘৰ আমি এভাগ জাহাজ নিৰ্মাণ কৰিছিলোঁ। জাহাজৰ লক্ষ্য উদ্দেশ্য হ'ল আমাৰ যি কমলাবাৰী আৰু নিমাতী ঘাটৰ মাজত যি দুৰ্ঘটনা হৈছিল গত 8 ছেপ্টেম্বৰ তাৰিখে, সেই 8 ছেপ্টেম্বৰত যি কেইগৰাকী পুৰুষ আৰু মহিলা নিহত হ'ল, সেই পুৰুষ মহিলাসকলৰ আত্মা সদ্গতি অৰ্থে আমি এই জাহাজভাগ আমি নিৰ্মাণ কৰিলোঁ। সেয়েহে আমি ইয়াৰ যোগেদি বাৰ্তা এটা দিব বিচাৰিছোঁ যে যিসকল যাত্ৰীয়ে জাহাজত বা ফেৰীত অহা যোৱা কৰে তেখেতসকলে লাইফ জেকেট আৰু লাইফ বুট ব্যৱহাৰ কৰক। আৰু জাহাজৰ কৰ্তৃপক্ষইও আৰু চৰকাৰী কৰ্তৃপক্ষইও ইয়াৰ সুব্যৱস্থা কৰি ৰাখিব লাগে। যিসকল যাত্ৰীয়ে ফেৰীত বা জাহাজত অহা যোৱা কৰে সেইসকলকো আমি অনুৰোধ কৰিছোঁ সকলোখিনি ব্যৱস্থা মানি যাতে এই জাহাজৰ উঠাৰ ব্যৱস্থাটো কৰে।